নমস্কাৰ। গাঁৱৰ পাকঘৰ আৰু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কচু আৰু মাছ খাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই অলপ কচু বুটলিবলৈ ধৰিছোঁ। কচুখিনি আনি মই বাল্টি এটাত ভালদৰে জুবুৰিয়াই ধুনীয়াকৈ ধুই লৈছোঁ। কচুখিনি ভালদৰে ধুই মই কাটি ল'লোঁ। তাৰ পাছত অলপমান দাইল তিয়াই লৈছোঁ আৰু এটা বিলাহী লৈছোঁ। আৰু মই ভাতখিনিও একেলগে বহাই দিম। ভাতৰ মাৰ কাঢ়ি দিম। মাৰ কঢ়া ভাত খালে ভাল, সেইকাৰণে আমি ভাতৰ সদায় মাৰ কাঢ়িয়ে লওঁ। সেইকাৰণে ডাঙৰ কেৰাহী এটাত ভাতখিনিও একেলগে ৰান্ধিম। এতিয়া মই দুখন কেৰাহী পাতি লৈছোঁ। এখনত ভাত বহাম আৰু এখনত দালি ভাত বহাই দিম। তাৰ বাবে মই পানী অলপ সৰহকৈ দি দিওঁ। তাত মই গাঁৱৰ নিয়মত 3 মুঠি চাউল প্ৰথমতে দি লৈছোঁ। আমাৰ এইটো নিয়মেই হয়, আমি 3 মুঠি চাউল আগতে দি লওঁ। তাৰপাছত গুটি চাউলখিনি তাতে ঢালি দিওঁ। এতিয়া মই ভাতখিনি হ'বৰ কাৰণে জুই দি আছোঁ আৰু কিনাৰৰ কেৰাহীটোত এতিয়া মই কচু দাইল বনাম। এয়া চাওক, ধুনীয়াকৈ জুইকণ জ্বলি আছে। তাৰ বাবে মই এয়া মাছ লৈছোঁ, কেঁচা মাছ। তাৰে কেইপিচমানহে মই দাইলত ব্যৱহাৰ কৰিম। এয়া মাছখিনি প্ৰথমতে হাফকৈ ভাজি লৈছোঁ। তেলো কমকৈ দিছোঁ। এয়া মাছখিনি মই কাঢ়ি লৈছোঁ। তাৰপাছত দাইলকণ বনাবৰ কাৰণে মই 2টা তেজপাত, 2টা শুকান জলকীয়া আৰু নহৰু পিঁয়াজ কাটি লৈছোঁ। এয়া তেল দি লৈ তেজপাতখিনি দি দিছোঁ অকণমান গৰম হোৱাকৈ। তাতে জলকীয়াকেইটা দি দিছোঁ। কচু দাইলত জ্বলা আৰু টেঙা দুয়োটাই দিলে ভাল লাগে খাবলৈ। তাতে নহৰুখিনি দি দিছোঁ আৰু পিঁয়াজখিনিও একেলগে দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰ পাছত মই বিলাহী কেইটুকুৰা দি পেলাই অকণমান ভাজি ল'ম। এতিয়া মই কাটি লোৱা কচুখিনি দি দিছোঁ। নিমখ
আৰু হালধিখিনিও মই একেলগে দি দিম। এতিয়া মই তিয়াই লোৱা মচুৰ দাইলখিনি তাত দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিম। অকণমান ঢাকি দিছোঁ সিজিবৰ কাৰণে। দেখিছেনে ধুনীয়াকৈ লেৰেলি গৈছে কচুৰ পাতখিনি আৰু কচুৰ পৰা ওলোৱা পানীখিনি মচুৰ দাইল আৰু বিলাহীয়ে শুহি লৈছে। বিলাহীখিনিও প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াতে গৰম পানী দি দিম। আৰু আনফালে ভাতখিনিও মই ধুনীয়াকৈ লৰাই দিছোঁ। তলৰ পৰা ধুনীয়াকৈ উতলি আহিছে আৰু এইফালে দাইলখিনিও উতলি আহিছে। এতিয়া তাত মই ভজা মাছখিনি দি দিছোঁ। এয়া ভাত প্ৰায় হৈ গৈছে। এতিয়া মই চচ এটালৈ গোটেইখিনি কাঢ়ি পেলাই মাৰখিনি টুকি দিম। আৰু মই সৰু মাছো অলপমান ভাজি লৈছোঁ। জলকীয়া আৰু পিঁয়াজ দি পেলাই অলপমান ভাজিছোঁ। চব দাইলখন ইমান ধুনীয়াকৈ উতলি আছে, দেখিবলৈ বৰ ধুনীয়া হৈছে। এতিয়া মই ইয়াতে অকণমান নেমু ব্যৱহাৰ কৰিম। নেমু টুকুৰাও আছে, ডাইৰেক্টটো চেপি দিব পাৰি, কিন্তু মই বাতি এটাত চেপি ল'ম, কাৰণ নেমুবোৰত সৰু সৰু গুটি বহুত থাকে। গুটিবোৰ দাঁতত লাগিলে তিটিকি লাগে। এতিয়া মই গুটিকেইটা আঁতৰাই পেলাই ধুনীয়াকৈ দাইলত দি দিছোঁ। এয়া চাওক, দাইলকণ দেখিবলৈ বহুত ধুনীয়া হৈছে। দাইলকণ মই এতিয়া কাঢ়ি লৈছোঁ। কাঢ়ি লৈ এয়া যি ভাতৰ লগত কচু দাইল, আলু পিটিকা, সৰু মাছ, পিঁয়াজ দিয়া এটা ভোট জলকীয়া আৰু এয়া ডাঙৰ মাছ আৰু ওলকবি, ফুলকবি, আলুগুটি মিক্সাৰ এটা ভাজি আৰু এফালে কচু দাইল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।